কুলি মাত কতবাৰ দিয়াচোন আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ যে নমস্কাৰ দাদা বাইদেউসকল আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আপোনালোকক আজি দেখুৱাম যে চৰাইৰ মাত দিব পৰা এজন মানুহ আৰু এতিয়া আমি যাম আৰু আপোনালোক আমাৰ লগত বলক আৰু আপোনালোকো চাওক কেনেকুৱা মাত দিয়ে চৰাইৰ ধুনীয়া ধুনীয়া মাত দিব পাৰে বুলি গম পাইছোঁ আৰু নাজানো কিমান দেখিব পাৰোঁ কিন্তু দেখুৱাবলৈ চেষ্টা কৰিম আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া যাওঁ বেছি দেৰি নকৰোঁ আকৌ সেই এটাই চোলা পিন্ধি গৈছোঁ কাৰণ চোলা ইমান নাই সেইকাৰণে চোলাটো চাই নাথাকোঁ আৰু আপোনালোকক দেখুৱাবলৈ বিচাৰোঁ এটা ধুনীয়া ধুনীয়া ভিডিঅ' আৰু আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব থ'ব কাৰণ ধুনীয়া ধুনীয়া ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইটো মোৰ ঘৰ আৰু মোৰ মনটো ইমান ভাল নহয় কিন্তু আপোনালোকক মোৰ মনটো বেয়া হ'লেও ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে হাঁহিম বুলি ভাবিছে তেতিয়াহ'লে এটা চেনেল আছে বি মুমেডি বুলি মই তলত লিংকটো দিম আপোনালোকে চাব আৰু কথা ক'বলৈ ইমান নাজানো অলপ বজি আহি আছে কথাটো বাদ দিয়ক আৰু আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এতিয়া যাওঁ আপোনালোক আমাৰ লগত বলক দাদা এজন আছে আৰু দাদা এজনে ধুনীয়া চৰাইৰ মাত দিব পাৰে আৰু আমি দাদাক চৰাইৰ মাতটো দিব দিম বহুতো চৰাইৰ মাত দিব পাৰে আৰু আমি শুনিম এতিয়া চৰাইৰ মাত কি সুন্দৰ মাত itu ta আছে jamba আৰু এটা আছে jamba itu আৰু এটা আছে jamba এই ফেসাৰ আৰু এটা হুইসেলটো এটা কবাত পুলিশ এটা মানে এটা হুইসেলটো দৰকাৰ হলো এটা হৈছে এনেকৈ হুইসেল এনেকৈ মাৰি দিয়া যায় আৰু কিছুমান আছিল তাৰমানে মই পাহৰা গৈছি তাৰমানে এনেকৈ কিছুমান হেৰি কৰা গৈছে আৰু কুলি মাত কতবাৰ দিয়াচোন কি সুন্দৰ মাত আৰু কিছুমান আছিল তাৰমানে মই পাহৰা গৈছি আৰু দাদা এজন বিকলাংগ হয় ভাবাই তাৰমানে আৰু দাদা এইখন দোকান দি খাই আছে আৰু এইটো দাদাৰ ঘৰ এইচৰে আছে কিন্তু দাদাই বহুতো চৰাই মাত দিব পাৰে আৰু দাদাই কিবা কৰে নেকি মোৰ কামখিনি তাৰমানে গোটাখিনি মানুহৰ তাৰমানে যিখিনি দৰকাৰ কাৰোবাৰ গাড়ী এখন বেয়া হ'লেও তাৰমানে গোটাখিনি বস্তু তাৰমানে মই এটা ঠিক কৰি সেনেকৈ দি দিওঁ আৰু তাৰমানে অহংকাৰকাৰী তাৰমানে কোৱা নচা হয়তো মই সেইটো হেৰি নকওঁ সেইকাৰণে মই বস্তুটো গাড়ীখন লালিলেও তাৰমানে মই ভাল কৰা বুলি নকওঁ এইটো ঈশ্বৰ ভগৱান আল্লাহ গোটাই আছে তেওঁলোকৰ তলতহে তাৰমানে মই লাৰি দিছোঁ ৰেঞ্জ পাতিখিনি মই দিছোঁ তাৰপিছত আৰু এই গোসাঁই গুৰুৰ পৰাই তাৰমানে আল্লাহ ভকতৰ গোটাখিনিকে মই মানিছোঁ আৰু পৃথিৱীখন বহুত ধুনীয়া লাগিছে চৰাই মাত শুনি কিছুমান এতিয়া মই এতিয়া সেইটো ক'ব নোৱাৰোঁ এইটো বাৰু কিতাপৰ পৰাই তাৰমানে হেৰি কৰা গৈছে কেনেকৈ দাদা নিজে নিজে আহে নেকি এইটো এটা বেলেগ একো নাই আৰু এইটো এনেকৈ হয় আৰু কিছুমান আছে হেৰিবাদী এইটোৱে হয় গোটাখিনি এনেকৈ দিলে এনেকৈ কেতিয়াবা এনেকৈ দিয়াৰ লগে লগে হুইচেলটো আগতে তাৰমানে সৰু থাকোঁতে বল খেলাওঁতে হুইচেল তাৰমানে মই মাৰি দিওঁ হুইচেলটো এই বেলেগে তাৰমানে আকৌ হেৰি কৰে ধুনীয়া ধুনীয়া চৰাইৰ মাত আৰম্ভ কুলিৰ মাত আৰম্ভ কৰিছে দাদা এতিয়া আৰম্ভ কৰিছে